গুড ইভিনিং ওয়েলকাম টু মাই চেনেল অনুষ্কা বেনিদীপ ব্লগ। আজি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি 2022 চনৰ 29 ডিচেম্বৰ হয়। আজি আমি এটা সৰু সুৰাকৈ পিকনিক খাম ওচৰতে, আৰু আপোনালোকক আহিবলগীয়া দিনবোৰ যাতে সকলোৰে ভালে ভালে কুশলে পাৰ হয় এইটোকে কামনা কৰিছোঁ। কৈ দিয়া তোমালোকে কি কৈ বছৰৰ শুভেচ্ছা সকলোকে থাকিল দেই। কৈ দিয়া আকৌ হেপী নিউ ইয়েৰ কৈ দিয়া আকৌ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ ক। যাতে 2023 চনৰ আহিবলগীয়া দিনবোৰ আপোনালোকৰ সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই আনে তাকে কামনা কৰিছোঁ। চাই থাকিব ভিডিঅ'টো। আমাৰ স্নিগ্ধা মাহীয়ে এইপিনে হাঁহ পুৰি আছে। তেল ওলাইছে ন স্নিগ্ধা? দেখিয়ে কিন্তু খাওঁ লাগিছে কি দেই এইজনী মাহী। এইপিনে হাঁহ কুটি থকা হৈছে। হাঁহটো 2 কেজিমান ওলাব ন? কোনে কাটিছে দেখাই দিছোঁ বাৰু অলপকৈ। ইমান ডাঙৰ ডাঙৰকৈ হৈছে। পুৰা কামত লাগি আছোঁ। এইপিনে এতিয়া গাহৰি বনাবলৈ লোৱা হৈছে। গাহৰি মাংসটো ক'ত গ'ল? এইটো কি মছলা স্নিগ্ধা? জিৰা জিৰা পাউডাৰ দিয়া হৈ গৈছে আৰু গৰম মছলা অলপ দি দিয়া। গৰম মছলা দি দিয়া। সেইটো হাঁহত মাৰি মেলি থাকি এইয়া গৰম মছলা। এইটো ৰেড চিলি। কৰিব লাগিব আপুনি এইয়া গাহৰি মাংস হালধি নিমখ চব সানি লোৱা। মছলা আগবাঢ়ি বইল কৰি লৈ এতিয়া ড্ৰাই ফ্ৰাই হৈছে। মছলা চব সানি বা দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? লাগিছে বাৰু। এইয়া গাহৰি ফ্ৰাইটো হৈ গৈছে বাৰু। আৰু এয়া আমাৰ মাহীজনীয়ে পুৰিব বোলে। স্নিগ্ধা কি পুৰিবা নেকি সেয়া? পুৰিম। মোৰ মানুহটোৱে চাব লাগিছিলে মই এইবোৰ কামো কৰোঁ বুলি। স্নিগ্ধা দেখিছে তোমাৰ মানুহটোৱে পিছত ভিডিঅ'টো দেখিব। দিয়া লাইক কমেণ্ট কৰিবা দেই সকলোৱে। এইপিনে খানা বনি আছে। এইয়া আইতা, আমাৰ আইতা এয়া। এইপিনে দেখিছে নাই খাই আছে। জলকীয়া ভাজি। এইয়া আমাৰ অনুষ্কা মাইনা, সেইটো আমাৰ ধুন মাইনা। খাবলৈ বহিছে দুইটাই। কৈ দিয়া আকৌ ধুনু হেপী নিউ ইয়েৰ কৈ দিয়া আকৌ। ধুনু কৈ দিয়া আকৌ হেপী নিউ ইয়েৰ। দেখিছা মায়ে কি কয়?